গুড মৰ্ণিং 12টা বাজি গ'ল। গুড মৰ্ণিং হৈ থকা নাই, তথাপিতো আৰম্ভ কৰিছোঁ যেতিয়া মোৰ কাৰণে ৰাতিপুৱাই, কাৰণ যিমান পাৰোঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিবলৈকে চেষ্টা কৰোঁ। আজি আমি আজৰি হ'লোঁ কাম বনৰ পৰা। আজি আমি ফ্ৰিজ চাফা কৰিলোঁ, ফ্ৰিজত একো নাই, চব ধুলোঁ। ফ্ৰিজ খালী, এতিয়া এইবিলাক কাম কৰিব লাগিব। কিন্তু তাৰ আগতে ভাতৰ কাৰণে অকণমান যোগাৰ কৰি লওঁ। আজি ভাতত বনাম কচু বনাম, লাই শাকৰ খাৰ বনাম মাছৰ মাথা দি পেলাই, আৰু বনাম আৰু কি বনাম, পদিনা চাটনি বনাম। গতিকে আজি সম্পূৰ্ণ ঘৰুৱা খানা খাম। আজি ৰাতিপুৱা ভাতৰ কাৰণে দৌৰা নাছিলে, গতিকে এইবোৰ বনোৱাৰ কথা চিন্তা কৰিব পাৰিছোঁ। কাৰণ যিকেইজনে যাৰ ক্লাছ থাকে সিহঁতে আজি ক্লাছ নাই কাৰোবাৰ, আৰু এজনৰ তেওঁৰ কিবা কাম আছে কাৰণে সোনকালে ওলাই গ'ল, গতিকে উৎপাত নাই, ল'ৰাৰো স্কুল নাই। গতিকে এতিয়া দুপৰীয়া 12:30 বাজিছে। এতিয়া ভাতৰ কাৰণে যোগাৰ কৰিম, কচু গুচাম। এতিয়া আপোনালোককো দেখুৱাম। আজি আমি এইটো কচু খাম। এইটো কচুৰ ৰেচিপি বহুতো আছে, সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। আপোনালোকে কেনেকৈ বনায় তাৰ ৰেচিপি দিবচোন, আৰু মই কেনেকৈ বনাওঁ তাৰো বাৰু ৰেচিপিটো দিবলৈ চেষ্টা কৰিম। কচু খাই খুব ভাল পাওঁ, কিন্তু কি হয় দিনৰ সময়খিনিত খুব দৌৰি হয় কাৰণে মন গ'লেও কেতিয়াবা এইবিলাক বস্তু বনোৱা নহয়গৈ। কিন্তু যেতিয়াই সময় পাওঁ তেতিয়াই আমি ইয়াৰ সুবিধা, এইবোৰ খোৱাৰ সুবিধা নেৰোঁ। আমাৰ ল'ৰাৰ জন্মৰ আগত মই কিছুমান খেতিৰ ওপৰত কৰিছিলোঁ। এইবোৰ খেতি কৰাত খুব চখ আছে, কিন্তু গুৱাহাটীত মাটিৰ অভাৱ। তথাপিতো কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াততো সম্ভৱ নহয়, তথাপিতো সেই মাছৰ কাৰ্টুনবিলাক বা এইবিলাক মেডিচিনৰ যিবিলাক বক্স হয় ডাঙৰ সেইবিলাকত, থাৰ্মকলৰ যিবিলাক বক্স, সেইবিলাকৰ ভিতৰত বা টাবতেই কিছুমান কৰিছিলোঁ। ভোট জলকীয়া, তিয়ঁহ, জিকা হৈও ভালকৈ হয়। এইবাৰ পালেং, ভোট জলকীয়া পুলি, বেঙেনা আৰু ধনিয়া এইবিলাক কৰিছোঁ। এইবিলাকো আপোনালোকক দেখুৱাম। এয়া কচুখিনি মই ধুই পেলাই কুকাৰত কচু দিলোঁ, অকণমান পানী দিছোঁ, তাত নিমখ অকণমান দিছোঁ। নিমখ লাগিলে পিছত আকৌ দিম, আৰু বিলাহী দুটা কাটি পেলাই দিছোঁ। এইখিনি মই কুকাৰত দুটা হুইচেল মাৰি ল'ম, তেতিয়া সোনকালে হ'ব। এইখিনি হুইচেল দুটা মাৰে মানে মই ৰাইচ কুকাৰত ভাতটো বহাই দি লওঁ। আৰু বনাম লাই শাক আছে, আৰু লাই শাকৰ লগত মাছৰ মাথা আছে। মাছৰ মাথা আৰু লাই শাকে দি পেলাই অকণমান খাৰ দি পেলাই বনাম। সেইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই এতিয়া লাই শাকৰ খাৰখিনি বনাম। তাৰ কাৰণে মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ, আৰু এয়া মই অকণমান মিঠাতেল দিলোঁ। তেলৰ পৰিমাণ এইবোৰত খুব কমকৈ দিওঁ মই। সচৰাচৰ যিমান পাৰোঁ তেলটো কমাই খাবলৈ চেষ্টা কৰোঁ, কিন্তু কিছুমানত প্ৰয়োজন হয়, য'ত যিমান প্ৰয়োজনত লাগে সিমানখিনিয়ে দিবলৈ চেষ্টা কৰোঁ। এতিয়া ইয়াত মই অকণমানখিনি অলপ থেতেলিয়াই ৰাখিছিলোঁ আদা নহৰু, সেইখিনি দিম। এইখিনি ভজা হৈছে। ইয়াত এতিয়া মই কাটি ৰখা লাই পাতখিনি দি দিম। দুটা আলু সিজাই ৰাখিছিলোঁ, সেইখিনিও দি দিম অকণমান ভাঙি। এইখিনি লৰাই থাকি ইয়াতে মই অকণমান নিমখ দিম। অকণমান কলা খাৰ দিলোঁ। ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ বা বেলেগ কোনো ধৰণৰ বেলেগ মছলাও ব্যৱহাৰ নকৰোঁ। ইয়াতে মই এতিয়া মাছৰ মাথা কেইফাল দি দিম। ভাজি থোৱা মাছৰ মাথা কেইফাল দিলোঁ, দি এইখিনি এতিয়া লৰাই ঢাকনা মাৰি থৈ দিম। মই আনখন কেৰাহী বহাই তাত মই কচুখিনি বনাম, আৰু তাৰ কাৰণে মই কেৰাহীখন গৰম হ'বলৈ দি তাত অকণমান তেল দিলোঁ। আৰু ইয়াতো মই এয়া আদা নহৰু
আৰু কেঁচা জলকীয়া এইখিনি অকণমান থেতেলিয়াই ৰাখিছোঁ, এইখিনি ইয়াত দি দিম, তেলত দি দিম। এইবিলাক খুব কম সময়তে হোৱা ৰেচিপি, আৰু মই খোৱাৰ নামত বহুতখিনি সময় খৰচ কৰিবলৈ দিগদাৰ পাওঁ। যিমান পাৰোঁ কম সময়ত হোৱা যিবিলাক ৰেচিপি সেইবিলাক বনাই মই খুব ভাল পাওঁ। ইয়াত মই এতিয়া কচুখিনি দি দিম। কচুখিনি দিলোঁ ইয়াত। নিমখ যিহেতু দি থৈছিলোঁ, চাই পেলাই দিম নিমখ কিমানখিনি পৰিমাণত লাগে। ইয়াত মই দিম এতিয়া হালধি দিম আৰু জালুকৰ গুড়া দিম। লাই শাকখিনি এয়া শাকখিনি জহি গৈছে আৰু জহিব, তেতিয়াই হৈ যাব। বনোৱা ৰেডি। লাই শাকৰ খাৰ, কচু আৰু এয়া আছিলে ৰাতিৰ মাংস। এতিয়া এইখিনিৰে যিহেতু আজি মোৰ মানুহ কম, ধুনীয়াকৈ হৈ যাব। আবেলি পিছৰ সময়খিনি কোনফালে যায় গমেই পোৱা নাযায়। অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ কাম দুটামান আছিলে, কাম দুটামান কৰিলোঁ। তাৰপিছতে এতিয়া চাহ খালোঁ। যিহেতু হোষ্টেলৰ গোটেইকেইটা সেইখিনি সময়ত গোট খাই সিহঁতৰ সৈতে একেলগে চাহ একাপ খাওঁ। সিহঁতৰ সৈতে চাহ খালোঁ। খাই পেলাই এতিয়া ভাবিছোঁ আজি কিবা এটা বনাম। কি বনাম ভাবি আলু আৰু পনীৰ জোল বনাম বুলি ভাবিলোঁ আজি। আৰু ভাতটো এইফালে ৰাইচ কুকাৰ উঠালোঁ, আৰু এতিয়া কণী আলুকেইটা সিজাই দিছোঁ। সোনকালে হ'ব তেতিয়া, এখন বনাই দিলেও হৈ যায়। আৰু ইহঁতকেইটাৰ ইমান ভেজালো নাই অৱশ্যে। যি খাওঁ আচলতে আমি একেই খাওঁ, একেই বনাওঁ, একেলগেই বনাওঁ। আৰু মোৰ ল'ৰালৈকো আনকি মই বেলেগকৈ একো নবনাওঁ, সিহঁতক যি দিওঁ একেই বনাওঁ। আৰু মোৰ ল'ৰাই যিহেতু মাছ মাংস নাখায়, সিও কণী খায়, গতিকে কণী হ'লে মোৰো সহজ হয়, তালৈকো হৈ যায় আৰু আমালৈকো হৈ যায়। এতিয়া তেনেকৈ কণীৰ জোল এখন বনাম। আৰু চাওঁ অকণমান মচুৰ দালি চাটনি বনাম নেকি ভাবিছোঁ। যদি মন যায় অকণমান তিয়াই থওঁ, মচুৰ দালি চাটনি বনাওঁ। মচুৰ দালি চাটনিটো মোৰ খুব প্ৰিয়। এওঁ ইমান এটা ভাল নাপায়, এওঁ খাই ভাল পায় বেছি বৰ ভজা পোৰা এইবিলাক বস্তু ভাল পায়, কিন্তু মই চাটনি এনেকুৱা ধৰণৰ বস্তুবিলাক খাই ভাল পাওঁ। আৰু ইহঁতকেইটাইও ভাল পায়, আৰু ইহঁতকেইটা খোৱাৰ লগ হোৱাৰ কাৰণে এতিয়া খাবলৈ মন যায় সিহঁতৰ লগতে মিলি পেলাই। চাওচোন এতিয়া মচুৰ দালি চাটনি বনাম। আপোনালোকে কোনে কোনে ভাল পায় অইন একো নকৰোঁ, মই মচুৰ দালিখিনি তিয়াই থওঁ, তিয়াই থৈ তাত আদা, নহৰু, জলকীয়া এইখিনি দি মিক্সিত মাৰি দিওঁ, নিমখ দিওঁ, আৰু ধনিয়া পাত থাকিলে ধনিয়া পাত কাটি দিবও পাৰি, বা ধনিয়া পাতটো পিচি দিবও পাৰি, খুব ভাল লাগে। বিশেষকৈ লোৱাৰ আছামৰ ছাইডে এইটো পানী দিয়া ভাতৰ লগত খুব প্ৰিয় তেওঁলোকৰ। কিন্তু মই পানী দিয়া ভাতৰ লগত তেনেকৈ খাই পোৱা নাই। কিন্তু মোৰ এনেই যেনেকেই হওক, নিৰামিষেই হওক, মাছ মাংসই হওক বা যি হওক, দালি ভাতৰ লগত হ'লেও মানে এনেকুৱা ধৰণৰ চাটনিবিলাক খাই মই ভাল পাওঁ। অকণমান তিয়াই থৈ দিওঁগৈ, ক'লোঁ যেতিয়া মনেই গ'ল। ভাজি নবনাওঁ একো। আৰু বুটৰ গুড়াটো আছে, এওঁক বুটৰ গুড়া পিটিকা কৰি দিম, কাৰণ এওঁ খুব প্ৰিয় বুটৰ গুড়াৰ পিটিকা। এওঁ খুব ভাল পায় চাটুগুৰি যিটো, সেইটো খুব ভাল পায়। আচলতে চাটুটো বেলেগ হয়, কিন্তু চাটুগুৰিৰ নামত আমি বুটৰ গুড়াৰ পেকেটটোৱে কিনিবলৈ পাওঁ যিহেতু, সেইটোৱে ভাল পায়। আচলতে মানুহে যিবোৰ ভাবে, যি কাম কৰিম বুলি ভাবে, আচলতে কৰিব নোৱাৰাৰ কাম একো নাইকিয়া। কিছুমান কথাৰ পৰা মই বহুত ইনস্পায়াৰ হওঁ। মোৰ এজনী চিনাকি আণ্টি আছে। আণ্টিৰ এখন কলেজৰ পৰা তেওঁ ৰিটায়াৰমেণ্টত গৈছে, প্ৰিন্সিপাল পষ্টৰ পৰা। আৰু আংকুলো ৰিটায়াৰমেণ্টত গৈছে। তেওঁলোক দুয়োজনে ইয়াতে থাকে, গুৱাহাটীতে থাকে। তেওঁলোকৰ লগত মই এনেই ক'ৰবাত লগ পাওঁতে এনেকৈ চিনাকি হোৱাৰ পাছত তেওঁলোকৰ লগত মোৰ ইমান এটা ঘৰুৱা সম্পৰ্ক হৈ গ'ল। তেওঁলোক দুজন যেনেকৈ থাকে, তেওঁলোকৰ পৰা আচলতে ল'ব লগা আমাৰ বহুতখিনি আছে। আজি মই আপোনালোকক খেতিৰ কথা কৈছিলোঁ। কেতিয়াবা মই আণ্টিৰ ঘৰলৈ আপোনালোককো লৈ যাম, দেখুৱাম আণ্টিহঁত কেনেদৰে থাকে। দুইজন অকলে থাকে, তেওঁলোকৰ ছোৱালী থাকে কানাডাত। তথাপিতো
তেওঁলোকে ইমান ধুনীয়াকৈ দুইজনে চলিছে, এতিয়া বয়সেও তেওঁলোকক আচলতে হিলাব পৰা নাইকিয়া। তেনেকুৱা মানুহৰ লগত থাকি তেনেকুৱা মানুহৰ পৰা কথা শিকি আচলতে সঁচাকৈ খুব ভাল লাগে। তেওঁলোকে এটা ফ্লেটত থাকে। ফ্লেটৰ যিখন ছাদ হয়, ছাদখনৰ ওপৰটোত গোটেই মানে নাথাকা বস্তু নাই আচলতে, যিমানখিনিলৈকে পাৰে গোটেইখিনি আছে। আৰু কি কৰা নাই, তেওঁলোকে মৰ্ণিং ৱাকত যায়, গৈ পেলাই যেতিয়া ৰাস্তাৰ পৰা গৰু গোবৰ পায় সেইবিলাক পৰ্যন্ত লৈ আহে। আহি পেলাই তেওঁলোকে সেইবিলাক শুকুৱাই পেলাই গছৰ গুৰিত দিয়ে। সঁচাকৈ তেওঁলোকৰ পৰা শিকিবলগীয়া বহুতখিনি আছে। ময়ো আজি আপোনালোকক কৈছিলোঁ যে মই অকণমান খেতি কৰিছোঁ। এইবাৰ আজি আৰু অলপ মাটি কিনি পেলাই ভাবিছিলোঁ সন্ধিয়া সময়ত অকণমান ওলাই যাম। ওলাই গৈ পেলাই অকণমান কিবা কিবি গুটি দুটামান কিনি আনিম। এতিয়া হোৱাৰ ঠাণ্ডাৰ সময়খিনিত যিবিলাক হয় তেনেকুৱা ধৰণৰ অলপ গুটি আনিম আৰু দুটামান মাছৰ বাকচ আনিম। আনি পেলাই সন্ধিয়া অৱশ্যে ওলাই যাবলৈ মন নগ'ল, অকণ এলাহ কৰিলোঁ। এলাহটোৰ কাৰণে আচলতে ৰখি যাব লগা হ'ল আজি। কিন্তু সঁচাকৈ খুব ভাল লাগে এনেকুৱা সৰু সৰু নিজৰ হাতৰ ফচল যেতিয়া দেখিবলৈ পাওঁ বা দুটা খাবলৈ পাওঁ বা ঘৰখন ধুনীয়া কৰে যেনেকুৱা ফুলবিলাক। আচলতে আমি দুজন, মই আৰু মোৰ হাজবেণ্ড দুইজনে ইমান চৌখিন এইবিলাকত। তেওঁ ফুল ৰোৱাত ইমান চৌখিন, মানে ফুল দেখিলে কিছুমান বস্তুত আমি কম্প্ৰমাইজ কৰোঁ। কেতিয়াবা নিজলৈ কিবা এটা বস্তু ল'বলৈ আমি কম্প্ৰমাইজ কৰোঁ যে নাই এইটো বস্তু নলওঁ এতিয়া, নহ'লেও চলি যাব। কিন্তু কিছুমান বস্তুত আমি নকৰোঁ। ফুল হওক, গছৰ এইবিলাক ঘৰ সজোৱা বস্তু হওক বা এনেকুৱা ধৰণৰ কিছুমান বস্তু, যিবোৰ বস্তু হয়তো বহুতে ভাবে যে আকৌ আমি লগ পাওঁ তেনেকুৱা নিজৰ বস্তু লয়, কিন্তু ঘৰখনলৈ ল'বলৈ অকণমান হ'লেও ইমান চলি যায় আৰু আছে এনেকৈ আমি চলি আছোঁ যেতিয়া চলি যায় এনেকুৱা হয়। কিন্তু আমাৰ দুজনৰ তেনেকুৱা নহয়। আমি দুজনে ঘৰৰ বস্তু ল'বলৈ বা এনেকুৱা, এওঁতো ফুলৰ কাৰণে যিকোনো কৰিব পাৰে, ফুলৰ পুলি যিমান দাম হ'লেও তেওঁ ল'বলৈ অকণো মানে চিন্তা নকৰে। যে আমাৰ কেপাচিটিৰ ভিতৰত তেওঁ যিমানখিনিলৈকে পাৰে সেইখিনি লৈ লয়। যিমান হ'লেও কেতিয়াবা দেখুৱাম ফুলবিলাক, বহুত ফুল মৰি গ'ল আচলতে। আমি ঘৰ বনোৱাৰ সময়ত বহুতখিনি ফুল নষ্ট হ'ল। আৰু মানে মোৰ ল'ৰাৰ জন্মৰ আগত যেতিয়া ছাদৰ ওপৰত আমি কৰিছিলোঁ খেতিবিলাক, তেতিয়া তাত বহুত ফুলো আছিলে। কিন্তু ইয়াৰ জন্মৰ পিছত মানে তাক বেছি সময় যেতিয়া দিব লগা হৈছিলে, ওপৰলৈ বেছিকৈ যাব নোৱাৰোঁ, তেতিয়া সেই ফুলবিলাকতো আমাৰ কেয়াৰটো কমি গ'ল। তেতিয়াও আমি বহুতখিনি ফুল হেৰুৱালোঁ। তাৰ পাছতো অৱশ্যে বহুত লৈছোঁ, আছে এতিয়াও বহুতখিনি আছে। কেতিয়াবা দেখুৱাম। আমি গোটেই ঘৰখনৰ চুক কোণবিলাকত মানি প্লাণ্ট এডাল হ'লেও থ'বলৈ চাওঁ। বা আৰু সহজতে হয় মানি প্লাণ্টত একো কষ্ট কৰিব নালাগে, সহজতে হয়। আচলতে নিজৰ মনটোৰ লগত কথা। আজি আমি মাটি কিনিছোঁ, গতিকে দেখুৱাম, খেতি কৰিম। এইবাৰ পালেঙৰ পুলি সৰু সৰু হৈছে, লাই হৈছে সৰু, বেঙেনা নহ'ল, বেঙেনা মৰিলে। ভোট জলকীয়া হৈছে, আৰু হৈছে জলকীয়া, এনেই যিটো ক'লা জলকীয়া, এনেকুৱা দীঘল জলকীয়া, সেইটো হৈছে। আৰু এতিয়া বিলাহী আনিম। আৰু কি আনিম, আৰু এটা হৈছে বিন হৈছে ফ্ৰেঞ্চ বিনৰ পুলিও হৈছে, ডাঙৰ হৈছে ফ্ৰেঞ্চ বিনৰ পুলি, এইবোৰ হৈছে। আৰু কি কৰিব পাৰোঁ আপোনালোকেও ক'বচোন, মোৰ মনলৈ অহা নাই বাৰু। ওলাই গ'লেও মই গম পাম কি পুলি এইটো সময়ত কৰিব পাৰি। কেতিয়াবা মই সেই আণ্টিজনীৰ ঘৰলৈ যাওঁ, সেই আণ্টিজনীৰ কথা যেতিয়া মই ভাবোঁ যে আণ্টিক বয়সেও এইবিলাকৰ বয়স হৈছে আৰু এইবিলাক কাম কৰিবলৈ তথাপিতো আণ্টিৰ এতিয়াও মনটো ইমান উদ্যমী হৈ আছে। আণ্টিৰ ঘৰলৈ যেতিয়াই যাওঁ তেতিয়া আণ্টিয়ে কেতিয়াও কিনি পেলাই বস্তু নোখোৱাই, সদায় নিজৰ হাতেৰে বনোৱা বস্তু কিবা এটা খোৱাবই। আৰু অৱশ্যে এইটো ময়ো আলহী আহিলে কিনি অনা বস্তু দিয়াতকৈ নিজৰ হাতেৰে বনোৱা বস্তু দি বেছি ভাল পাওঁ। সেইকাৰণে প্ৰায়ে বনাই থাকোঁ, কেক বনাওঁ বা নিমকি চিমকি কিবা হ'লেও বনাই থাকোঁ। সেইবোৰ দেখুৱাম বাৰু আপোনালোকক। মই কেতিয়াবা আণ্টিৰ ঘৰলৈ আপোনালোককো লৈ যাম। চাবচোন আণ্টিৰ ছাদখন, ফ্লেটত থাকে অথচ এখন ছাদ সম্পূৰ্ণকৈ কি নাই, তিতা কেৰেলাৰ পৰা আদি কৰি সময়ৰ যিবোৰ চব্জি অকণমান হ'লেও দুজন মানুহৰ কাৰণে হৈ যোৱাকৈ গোটেইখিনিয়ে আছে। কলগছৰ পৰা, ডালিমৰ পৰা, কৰ্দৈৰ পৰা কি নাই। সৰু হয়, ফলটো সৰু হয়, নেমু টেঙাৰ পৰা
সমস্ত আছে আচলতে মানুহৰ মনটোত যদি কৰিম বুলি ভাবে তেতিয়াহ'লে কৰিব নোৱাৰা কাম একোৱেই নাই মোৰ খেতিখিনি আপোনালোকক দেখুৱাম অকণমান হৈ লওক হৈছে বাৰু সৰু সৰুকৈ হৈছে ধনিয়া পাতটো চিনিব পৰা হৈছে পালেঙৰ পাতটো চিনিব পৰা হৈছে খাব পৰা হোৱা নাই মইও আপোনালোকক দেখুৱাম আৰু যিখিনি মাটি আনিছোঁ এই মাটিখিনিত মই কি কৰিব পাৰোঁ আৰু কি খেতি কৰি এইটো ছিজনত হয় মোক জনাবচোন আপোনালোকেও মই সেইমতে দি কৰিবলৈ চেষ্টা কৰিম বিলাহী কৰিম বিলাহী দিম আৰু বেঙেনা দিম এই দুটাটো ভাবি থৈছোঁ তাৰ বাদেও আৰু কি দিব পাৰি